নমস্কাৰ শিক্ষাৰ্থীসকল আমাৰ অন্য এটি শিক্ষা সম্বন্ধীয় ভিডিঅলৈ তোমাক স্বাগতম জনাইছো ইতিমধ্যে ভিডিঅৰ থাম্বনেইল দেখি গম পাইছা চাগে এই ভিডিঅটো নৱম শ্ৰেণীৰ বছৰিকীয়া পৰীক্ষাৰ অসমীয়া বিষয়ৰ বাবে কিমান ইম্পৰ্টেন্ট আমি ইয়াত পৰীক্ষাত আহিবলগীয়া সকলোবোৰ প্ৰশ্ন উত্তৰ কভাৰ কৰিছো যিবোৰ তোমাৰ পৰীক্ষাত 100ৰ ভিতৰত অন্তত 90 পৰা 95 পোৱাত যথেষ্ট সহায় কৰিব সেই ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাই নিজক আগবঢ়াই নিবা বুলি আশা কৰিলো তেন্তে বলা ভিডিঅটোৰ কোৱেশ্যন এনসাৰ বোৰলৈ আগবাঢ়ো আমি প্ৰথমে গ্ৰুপ এৰ পদ্যাংশ পাঠটোৰ ইম্পৰ্টেন্ট খিনি চাওঁ আহাচোন প্ৰথম পদ্য হৈছে শিশুলীলা পাঠটিৰ পৰা প্ৰায় আহি থকা প্ৰশ্ন এটা হৈছে শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি আনসাৰ কীৰ্তন ঘোষা ইয়াৰ পিছত আহে মথনি মানে কি মথনি মানে হৈছে গাখীৰ ঘুটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি এই মথনিৰে গাখীৰ ঘুটি ঘুটি এটা সময়ত ইয়াৰ পৰা মাখন প্ৰস্তুত কৰা হৈছিল ইয়াৰ পিছৰ প্ৰশ্ন ক্ষৌম বস্ত্ৰ মানে কি ক্ষৌম বস্ত্ৰ মানে হৈছে পাটৰ কাপোৰ তাৰ পিছৰ প্ৰশ্ন শংকৰদেৱৰ এখন তত্ত্বমূলক গ্ৰন্থৰ নাম লিখা শংকৰদেৱৰ তত্ত্বমূলক গ্ৰন্থখনৰ নাম ভক্তি ৰত্নাকৰ নুজুৰে আঙ্গুল দুই জৰি ইয়াত কাৰ জৰিৰ নাটনি হৈছে আনসাৰ ইয়াত যশোদাৰ জৰিৰ নাটনি হৈছে কৃষ্ণক বান্ধিবলৈ যশোদাই যি জৰি অৰ্থাৎ ৰছীৰ যোগাৰ কৰিছিল বান্ধিব ধৰোতে সেডাল ছুটি হৈ গৈছিল তাৰ পিছৰ প্ৰশ্ন তাহাঙ্ক তনয় মানিবলৈ ইয়াত কোনে কাক তনয় মানিছে আনসাৰ যশোদাই কৃষ্ণক তনয় মানিছে তাৰ পিছৰ প্ৰশ্ন কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ কেনে অৱস্থা হৈছিল আনসাৰ কৃষ্ণক ধৰিবলৈ গৈ যশোদা ভাগৰি পৰিছিল ভাগৰত যশোদাৰ খোপা ঢিলা হৈ পৰিছিল খোপাত পিন্ধা মালতী ফুল সৰি পৰিছিল মাকৰ ভাগৰত এনে অৱস্থা হোৱা দেখি কৃষ্ণই যশোদাৰ ওচৰত নিজে ধৰা দিছিল ইয়াৰ পিছৰ প্ৰশ্ন শংকৰদেৱৰ মহত্তম সৃষ্টি কীৰ্তন ঘোষাৰ বিষয়ে এটি টুকা লিখা এটো প্ৰায় পৰীক্ষাত আহি থাকে ইম্পৰ্টেন্ট প্ৰশ্ন মনত ৰাখিবা যে কীৰ্তন ঘোষা মহাপুৰুষ শংকৰদেৱৰ কবিত্ব প্ৰতিভাৰ শ্ৰেষ্ঠ নিদৰ্শন বৈষ্ণৱ সাহিত্যৰ কীৰ্তিস্তম্ভ এই পুথিত মহাপুৰুষজনাই ভাগৱত পুৰাণৰ অনুপ্ৰেৰণাৰে অসমৰ নৱ বৈষ্ণৱ ধৰ্মৰ দৰ্শন অদ্বৈত বেদান্তক সুপ্ৰতিষ্ঠিত কৰিছে বৰ্তমানৰ কীৰ্তন ২৭টা স্বয়ংসম্পূৰ্ণ খণ্ডৰ সমষ্টি প্ৰকাশিত কীৰ্তন ঘোষাত চতুৰ্বিংশতি অৱতাৰ ধ্যান বৰ্ণনা অজামিল উপাখ্যান শিশুলীলা ৰাসলীলা শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ পয়ান আদিকে ধৰি ২৯টা খণ্ড আছে যদিও শেষৰ দুই খণ্ড গুৰুজনাৰ ৰচিত নহয় তাৰ পিছত ৪ নম্বৰীয়া প্ৰশ্ন ব্যাখ্যা কৰা নাহি আদি অন্ত পূৰ্বাপৰ পূৰ্ণ ব্ৰহ্ম জগত ঈশ্বৰ এটো ব্যাখ্যা কৰিবলৈ আহি থাকে আমি প্ৰসংগটো লিখিম এনেদৰে যে উক্ত কবিতা ফাকি আমাৰ অসমীয়া পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত তথা শ্ৰীমন্ত শংকৰদেৱ বিৰচিত শিশুলীলা শীৰ্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে আৰু সংগতি হৈছে এই কবিতা ফাকিৰ জৰিয়তে কবি শ্ৰীমন্ত শংকৰদেৱে পূৰ্ণ ব্ৰহ্ম অৱতাৰ ভগৱান শ্ৰীকৃষ্ণৰ মহিমাৰ বিষয়ে প্ৰকাশ কৰিছে ব্যাখ্যা ভগৱান শ্ৰীকৃষ্ণই পুত্ৰৰূপে যশোদাৰ ঘৰত উপজি নানান লীলাখেলা কৰিছিল শিশু পুত্ৰৰূপে তেওঁ যশোদাৰ কোলাত উঠিবলৈ আমনি কৰিছিল মাকক কাম কৰিবলৈ আমনি কৰিছিল স্তনপান কৰিবলৈ নাপায় দধি ভাণ্ড ভাঙিছিল লৱণো চুৰ কৰি নিজেও খাইছিল আৰু বান্দৰকো দিছিল শিশু কৃষ্ণৰ উৎপাতত মাক যশোদা অতিষ্ঠ হৈছিল আৰু শান্তি ৰূপে ৰছীৰে উৰলত বান্ধি থবলৈ প্ৰয়াস কৰিছিল কিন্তু কৃষ্ণ হল পৰম ভগৱান তেওঁক একুৰে আবদ্ধ কৰিব নোৱাৰি সেয়েহে যশোদাই তেওঁক বান্ধিব বিচাৰোতে প্ৰতিবাৰতে দুই আঙুল ৰছীৰ নাটনি হল অৱশেষত মাকৰ পৰিশ্ৰম দেখি শ্ৰীকৃষ্ণই নিজে যশোদাৰ হাতত বন্ধন স্বীকাৰ কৰিলে সেয়ে কবিয়ে কৈছে যে শ্ৰীকৃষ্ণৰ আদি অন্ত নাই তেওঁৱে এই চৰাচৰ জগতৰ পৰম পুৰুষ ত্ৰিজগতৰ সৃষ্টিকৰ্তা পূৰ্ণ ব্ৰহ্ম অৱতাৰ তাৰ পিছত আন এটা আহি থকা ব্যাখ্যা হৈছে পাছে পাছে যশোদা খেদন্ত ভয় লাগ মাক নেদন্ত প্ৰসংগটো আগৰ দৰে সংগতি লিখিবা লৱণুচুৰ কৃষ্ণক মাকে ধৰা পেলোৱাত ভীতিগ্ৰস্ত কৃষ্ণই পলায়ন কৰাৰ কথা কবলৈ গৈ উক্ত পদফাকিৰ অৱতাৰণা কৰি ব্যাখ্যা পৰম ভক্ত যশোদাই নিজা ভকতিৰ বলত ত্ৰিজগতৰ প্ৰতি হৰিক পুত্ৰৰূপে লাভ কৰিবলৈ সক্ষম হৈছিল শ্ৰীকৃষ্ণয়ো শিশুৰূপে মাতৃ যশোদাৰ লগত নানান লীলাখেলা কৰিছিল মাকৰ স্তনপান কৰিব নাপায় শিশু কৃষ্ণই দৈ লৱণুৰ টেকেলি শিলগুটি মাৰি ভাঙিছিল লৱণুবোৰ মজিয়াত ছটিয়াইছিল নিজেও খাইছিল আৰু বান্দৰকো দিছিল যশোদাই কৃষ্ণৰ এই কাণ্ড দেখি খং কৰিছিল আৰু মাৰিবলৈ হাতত এছাৰি তুলি লৈছিল মাকৰ খং উঠা দেখি কৃষ্ণই ভয়তে পলাইছিল এনেদৰে মাতৃ পুত্ৰৰ মাজত হোৱা খং অভিমানৰ চিত্ৰ কবিয়ে কবিতা ফাকিৰ জৰিয়তে খুব সুন্দৰকৈ বৰ্ণনা কৰিছে তাৰ পিছৰ চেপ্টাৰ হৈছে মানৱ বন্দনাৰ আহি থকা প্ৰশ্ন অসমীয়া সাহিত্যত প্ৰতিমাৰ খনিকৰ বুলি কাক কোৱা হয় এটো আজি প্ৰায় 10 বছৰ ধৰি আহি আছে প্ৰশ্ন যে চন্দ্ৰ কুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ বুলি কোৱা হয় আৰু প্ৰতিমাৰ খনিকৰ সন্দৰ্ভত আন এটা প্ৰশ্ন জানি থৈ দিবা সেই প্ৰশ্নটো হৈছে প্ৰতিমাখন সৰু কিন্তু নিভাজ সোণৰ এই কথাষাৰ কোনে কৈছিল এই কথাষাৰ লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল নেক্সট কোৱেশ্চন অঘ্ৰ শব্দৰ অৰ্থ লিখা অঘ্ৰ শব্দৰ অৰ্থ হৈছে পূজাৰ উপকৰণ ইয়াৰ পিছৰ প্ৰশ্ন চন্দ্ৰ কুমাৰ আগৰৱালাই ৰচনা কৰা এখন কবিতা পুথিৰ নাম লিখা উত্তৰ প্ৰতিমা
নেক্সট কুৱেশ্যন, মানুহে পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ কি? এইটো 2 নম্বৰ আহিব। পৰাৎপৰ শব্দৰ আভিধানিক অৰ্থ হৈছে শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ আৰু পৰম সত্য। পৰম সত্য বুলিলে আমি পৰমেশ্বৰক বুজো, অৰ্থাৎ ভগৱানক বুজো। কবিয়ে মানুহকে শ্ৰেষ্ঠতম বুলি কৈছে কিয়নো এই বিশ্বত চিন্তা কৰিব পৰা গুণটোৰে মানুহে অসম্ভৱ কামো সম্ভৱ কৰি তুলিছে। ইয়াৰ পিছত প্ৰশ্ন, পাদ্য অক্ষলৈ পূজা কৰাৰ অৰ্থ কি? উত্তৰ, কবিৰ মতে মানুহ হৈছে নৰৰূপী ভগৱান। এই নৰৰূপী ভগৱানৰ সেৱা কৰা মানুহৰ প্ৰথম কৰ্তব্য। মানুহক সেৱা কৰাটোৱে হৈছে প্ৰকৃত ধৰ্ম। সেয়েহে কবিয়ে পাদ্য অক্ষলৈ মানুহক পূজা কৰিব দিছে। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ কবি কোন আৰু কবিতাটোৰ নাম কি আছিল? প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ কবি আছিল চন্দ্ৰকুমাৰ আগৰৱালা আৰু কবিতাটোৰ নাম আছিল বনকুঁৱৰী। ইয়াৰ পিছৰ প্ৰশ্ন, চন্দ্ৰকুমাৰ আগৰৱালাই সম্পাদনা কৰা দুখন কাকত আলোচনীৰ নাম লিখা। উত্তৰ, জোনাকী আৰু সাদিনীয়া অসমীয়া। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, অন্য বিষয়ৰ এনেধৰণৰ আটাইতকৈ ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰখিনি পাবৰ বাবে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু এই ভিডিঅ'টোত এতিয়ালৈকে যদি লাইক কৰা নাই এটা লাইক কৰি দিবা। লাইক কৰিলে আমি উৎসাহিত হওঁ। পিছৰ প্ৰশ্নলৈ আগবাঢ়ো। চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰা দুখন কবিতা পুথিৰ নাম লিখা। উত্তৰ, প্ৰতিমা আৰু বিন বৰাগী। তাৰপিছত আছে ব্যাখ্যা। 4 নম্বৰ আহিব ব্যাখ্যাত, যে মানৱী জনম দিয়া উটুৱাই মানৱী কৰম সুতে, মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে। উত্তৰ, ব্যাখ্যাৰ কবিতা ফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ মানৱ বন্দনা নামৰ কবিতাটিৰ পৰা তুলি লোৱা হৈছে। মানুহৰ পাৰস্পৰিক মৰম চেনেহৰ জৰিয়তে যে এই মৰততে সৰগৰ সুখ লাভ কৰিব পাৰি, এই কথাকে কবিতা ফাঁকিত প্ৰকাশ পাইছে। মানৱতাবাদী কবিয়ে কবিতাটিত মানৱৰ জয়গান গাইছে। কবিতাটিত কবিয়ে এই মানৱী জনমটোত মানুহৰ সেৱাত ব্ৰতী হবলৈ উপদেশ দিছে। মানুহৰ মাজত মৰম চেনেহৰ আদান প্ৰদানৰ জৰিয়তে মানুহে এই ধৰাতলতেই স্বৰ্গৰ সুখ লাভ কৰিব পাৰিব। মানুহৰ মাজত থকা পাৰস্পৰিক মৰমকে কবিয়ে প্ৰকৃত ধৰ্ম বুলি কৈছে। ইয়াৰ পিছৰ প্ৰশ্ন, মানৱ বন্দনা কবিতাটোৰ মূল ভাৱ লিখা। মূল ভাৱ এটা হলেও পৰীক্ষাত আহেই, এইটো অহাৰ খুবেই সম্ভাৱনা আছে। প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱে মানৱ বন্দনা কবিতাটিত মানৱৰ জয়গান গাইছে। কবিয়ে কৈছে যে মানৱে বাৰে বাৰে জন্ম লৈ এই পৃথিৱীলৈ ঘূৰি আহে। মানুহৰ আগমন আৰু গমন এক চিৰন্তন প্ৰক্ৰিয়া। মানুহ যেন এই পৃথিৱীখনৰ মায়াত বন্দী এক জীৱ। সেয়েহে কবিয়ে এই মানৱী জীৱনটো মানুহৰ কল্যাণৰ হকে উৎসৰ্গা কৰিবলৈ কৈছে। কাৰণ মানুহে মানুহৰ অবিহনে জীয়াই থাকিব নোৱাৰে। মানুহে মানুহৰ পৰম বন্ধু। এতেকে মানুহৰ কল্যাণ সাধন কৰাটোহে হৈছে প্ৰকৃত ধৰ্ম। জীৱশ্ৰেষ্ঠ মানৱে নিজৰ মানৱীয় কামৰাজিৰে এই পৃথিৱীখনক স্বৰ্গতকৈও অধিক সুন্দৰ কৰি তোলাটো কবিয়ে কামনা কৰিছে। কবিৰ মতে মানুহ নৰৰূপী ভগৱান। এই নৰৰূপী ভগৱানৰ সেৱা কৰা মানুহৰ প্ৰথম কৰ্তব্য। সেয়েহে কবিয়ে পাদ্য অক্ষলৈ মানুহক পূজা কৰিবলৈ কৈছে। মানৱ বন্দনা কবিতাটোৰ আটাইতকৈ ইম্পৰ্টেণ্ট প্ৰশ্ন এইকেইটাই আছিল। ইয়াৰ পিছত আছে গীত আৰু ছবি। গীত আৰু ছবি কবিতাটোৰ আহি থকা প্ৰশ্ন হৈছে যে দুৰ্গেশ্বৰ শৰ্মাই ৰচনা কৰা এখন কবিতা পুথিৰ নাম লিখা। উত্তৰ, অঞ্জলি। বা এনেধৰণেও প্ৰশ্নটো আহিব পাৰে যে অঞ্জলি নামৰ কবিতা পুথিখনৰ ৰচক কোন? তেতিয়া আমি দুৰ্গেশ্বৰ শৰ্মা লিখিব লাগিব। নেক্সট কুৱেশ্যন, কবিৰ মতে কোনবোৰ বস্তু অজৰ অমৰ? উত্তৰ, কবিৰ মতে মিহি ভাৱ, মিহি গতি, সমৃদ্ধ কৌশলী বিদ্যা অজৰ অমৰ। ইয়াৰ পিছৰ প্ৰশ্ন, কেনে গীত আৰু কেনে ছবিক কোনেও ভাল নুবুলে? উত্তৰ, যিবোৰ গীত সকলোৱে বুজি নাপায় আৰু যিবোৰ ছবিৰ মূল সকলোৱে ধৰিব নোৱাৰে তেনেবোৰ গীত আৰু ছবিক কোনেও ভাল নুবুলে। ইয়াৰ পিছৰ প্ৰশ্ন, সদায় কাণেৰে শুনা সৰু কথাটিয়ে কেনেকৈ আমাৰ প্ৰাণ টানি ধৰে? আমি সদায় শুনি থকা কথাবোৰ যেতিয়া সুৰ লয়েৰে সজাই তোলা হয় তেতিয়া সি আমাৰ মনত আনন্দৰ লহৰ তোলে। তেতিয়া সদায় কাণেৰে শুনা সৰু কথাটিয়ে গীতৰ ৰূপ লৈ আমাৰ প্ৰাণ টানি ধৰে। ব্যাখ্যা, মিহিভা মিহিগতি কৌশলী বিদ্যাৰ নাই মৃত্যু অজৰ অমৰ, যতে পৰে ততে গজে বিভিন্ন আকাৰ, ঠাই বুজি দীঘল ডাঙৰ। প্ৰসংগটো একেই হ'ব। সংগতি হৈছে কলাত্মক কৌশলী বিদ্যা যে অজৰ অমৰ, সেই প্ৰসংগতে কবিয়ে উক্ত কবিতা ফাঁকি উপস্থাপন কৰিছে। সাধাৰণ বিষয়বস্তু কলাত্মক উপস্থাপনৰ জৰিয়তে মানুহৰ হৃদয়ত স্থান লাভ কৰিবলৈ সক্ষম হয়। এই কলাত্মক কৌশলক কবিয়ে অজৰ অমৰ বুলি কৈছে। ইয়াৰ কেতিয়াও মৃত্যু নাই। ই চিৰস্থায়ী। ঠাই ভেদে ইয়াৰ প্ৰকাৰ ভিন্ন হ'ব পাৰে। ইয়াৰ পিছৰ প্ৰশ্ন, গীত আৰু ছবি কবিতাটোৰ সাৰাংশ লিখ। গীত আৰু ছবি কবিতাটোৰ কবি দুৰ্গেশ্বৰ শৰ্মা। কবিতাটোৰ জৰিয়তে কবিয়ে প্ৰকৃত গীত আৰু ছবিৰ সাৰ্বজনীন আবেদন আৰু মহত্বৰ কথা কলাত্মক ৰূপত তুলি ধৰিছে। কবিয়ে কবিতা ফাঁকিৰ আৰম্ভণিতে কৈছে যে যিবোৰ গীত আৰু ছবিয়ে মানুহৰ মনত আনন্দৰ জোৱাৰ তুলিব নোৱাৰে বা যিবোৰ গীত আৰু ছবি সাধাৰণ মানুহে সহজতে বুজিব নোৱাৰে তেনেবোৰ গীত আৰু ছবি কোনেও ভাল নাপায়। আনহাতে যিবোৰ গীত আৰু ছবিয়ে মানুহৰ ৰসবোধৰ খোৰাক দিয়ে, হৃদয়ত আনন্দৰ লহৰ তোলে, তেনেবোৰ গীত আৰু ছবিয়ে সকলোৰে মনত ঠাই অধিকাৰ কৰিব পাৰে।
অৰ্থাৎ সৰু বিষয়বস্তু এটাৰো কলাত্মক উপস্থাপনে মানুহক আকৰ্ষণ কৰিব পাৰে। আমি সদায় দেখি থকা গছপাতখিলাও যেতিয়া চিত্ৰ কৰে ৰং তুলিকাৰে দাঙি ধৰে তেতিয়া সি অনন্য হৈ ধৰা দিয়ে। ঠিক তেনেদৰে আমি শুনি থকা কথাবোৰে যেতিয়া গীতিকাৰে সুৰেৰে সজায় সি আমাৰ কাণত অমৃত হৈ বৰষে। সৰু সৰু বিষয়বস্তুবোৰকো সূক্ষ্ম ভাৱ অনুভূতিৰে কলাত্মক ৰূপত প্ৰকাশ কৰিলে তাৰ কেতিয়াও মৃত্যু নহয়। এইবোৰ কৌশলী বিদ্যা অজৰ অমৰ। সকলোতে এই বিদ্যাৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটিব পাৰে। বিভিন্ন ঠাইভেদে ই বিভিন্ন ৰূপ পৰিগ্ৰহণ কৰে। প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক। প্ৰচণ্ড ধুমুহাই কবিক কি প্ৰশ্ন কৰিছিল? প্ৰচণ্ড ধুমুহাই কবিক তেওঁৰ প্ৰাপ্য কি বুলি প্ৰশ্ন কৰিছিল? কবিক বিশাল দৃষ্টি কোনে দিলে? কবিক বিশাল দৃষ্টি মহাকাশে দিলে। এইখিনি 1 নম্বৰীয়া প্ৰশ্ন আহি থাকে, খুব মনত ৰাখিবা। মুমূৰ্ষ মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰো, ইয়াত বিদ্যুৎ শব্দই কি বুজাইছে? উত্তৰ, বিদ্যুৎ শব্দই পোহৰ বুজাইছে, অৰ্থাৎ জীৱনক আলোকময় কৰাৰ কথা বুজাইছে। নেক্সট কুৱেশ্যন, ডক্টৰ ভূপেন হাজৰিকাই নিৰ্মাণ কৰা প্ৰথমখন অসমীয়া ছবি কি? সেইখন হৈছে এৰাবাটৰ সুৰ। ইয়াৰ পিছৰ প্ৰশ্ন, ডক্টৰ ভূপেন হাজৰিকালৈ দাদা চাহেব ফাল্কে বঁটা কেতিয়া আগবঢ়োৱা হৈছিল? ডক্টৰ ভূপেন হাজৰিকালৈ দাদা চাহেব ফাল্কে বঁটা 1992 চনত আগবঢ়োৱা হৈছিল। নেক্সট কুৱেশ্যন, ডক্টৰ ভূপেন হাজৰিকাই কিমান চনত পদ্মভূষণ সন্মান লাভ কৰে? উত্তৰ, 2012 চনত। ডক্টৰ ভূপেন হাজৰিকা অসম সাহিত্য সভাৰ কোন স্থানত অনুষ্ঠিত অধিৱেশনৰ সভাপতি আছিল? উত্তৰ, ডক্টৰ ভূপেন হাজৰিকা অসম সাহিত্য সভাৰ 53 সংখ্যক শিৱসাগৰ অধিৱেশনৰ সভাপতি আছিল। 1993 চনত তেওঁ সভাপতিত্ব কৰিছিল। বৰ্জয় কবিক কি দিলে? উত্তৰ, বৰ্জয় কবিক উদাত্ত কণ্ঠ আৰু সাহস দিলে। নেক্সট কুৱেশ্যন, কবিয়ে সঁচা উদাৰতা কথাষাৰেৰে কি বুজাব খুজিছে? কবিয়ে সঁচা উদাৰতা কথাষাৰেৰে স্বাৰ্থহীন দানৰ কথা বুজাব খুজিছে। ইয়াৰ পিছৰ প্ৰশ্ন, কবিয়ে কিহৰ দ্বাৰা দিগন্ত কপাবলৈ মন মেলিছে চমুকৈ বুজাই লিখা? উত্তৰ, কবিয়ে বৰ্জৰ কণ্ঠেৰে ধুমুহাৰ শক্তিৰে গান গাই দিগন্ত কপাবলৈ মন মেলিছে। আকাশ, ধুমুহা আৰু বৰ্জক কবিয়ে কি কাৰণে প্ৰণিপাত জনাইছে বহলাই লিখা। এইটো 3 নম্বৰ আহিব এইটো প্ৰশ্নত। পাঠটোৰ এটা ইম্পৰ্টেণ্ট প্ৰশ্ন। মানৱপ্ৰেমী কবিক সমাজত মানৱতা সিঁচিবলৈ এনে কিছুমান উপাদানৰ প্ৰয়োজন যাৰ গৰাকী হৈছে আকাশ, ধুমুহা আৰু বৰ্জ। আকাশৰ বিশালতা, ধুমুহাৰ প্ৰচণ্ড শক্তি, বৰ্জৰ উদাত্ত কণ্ঠ আৰু সাহস, এইবোৰেৰে শক্তিশালী হৈ কবিয়ে দানৱীয় সমাজত মানৱীয়তা সিঁচিবলৈ সক্ষম হৈছে। প্ৰকৃতি প্ৰদত্ত স্বকীয় শক্তিসমূহ প্ৰদান কৰি কবিৰ মনোবাঞ্ছা পূৰণ কৰাৰ বাবে কবিয়ে আকাশ, ধুমুহা আৰু বজ্ৰপাতক প্ৰণিপাত জনাইছে। নেক্সট ব্যাখ্যা কৰা। বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি কলে তোমাৰ কাম্য কি কোৱা? মই কলো বজ্ৰ তোমাৰ শক্তিশালী উদাত্ত কণ্ঠ দিয়া। ইয়াৰ প্ৰসংগটো আগৰ কেইটাৰ দৰে, মাত্ৰ তোমালোকে লেখকজনৰ নাম আৰু কবিতাটোৰ নাম সলাই দিলেই হ'ল। সংগতি হৈছে যে ব্যাখ্যা কবিতা ফাঁকিৰ দ্বাৰা বজ্ৰৰ শক্তিশালী উদাত্ত কণ্ঠ যে কবিৰো কাম্য তাকে বুজাব খোজা হৈছে। ব্যাখ্যা, কবি মানুহৰ প্ৰেমিক। সমাজৰ কলুষতা, অমানৱীয়তাই কবিক ব্যথিত কৰে। সকলো মলিনতা নোহোৱা কৰিবলৈ কবিৰ দুৰন্ত ইচ্ছা, কিন্তু তাকে কৰিবলৈ বহু কিবা কিবি প্ৰয়োজন যি নিজৰ মাজত নথকা যেন কবিয়ে অনুভৱ কৰিছে। কবি কণ্ঠশিল্পী। সুৰেৰে তেওঁ পৃথিৱী সুৰীয়া কৰিব খোজে। গানৰ মাজেৰে তেওঁ মানৱতাৰ কথা ক'ব খোজে, কিন্তু তেওঁ বাৰুকৈ উপলব্ধি কৰিছে যে সাধাৰণ কণ্ঠেৰে মানৱতাৰ সেই গান যেন শক্তিশালী নহ'ব। তেনে হ'ব পাৰে কেৱল বৰ্জসম শক্তিশালী কণ্ঠেৰে। প্ৰকৃতি সৃষ্ট হৈও বৰ্জৰ মাজত থকা উদাত্ত কণ্ঠ কবিৰ নাই। সেয়ে তেওঁ বৰ্জক কৈছে সেই কণ্ঠ তেওঁকো লাগে। বজ্ৰসম উদাত্ত কণ্ঠৰেহে কবিয়ে সিঁচিব পাৰিব দানৱীয় সমাজতো মানৱীয় উদাৰতা। ইয়াৰ পিছৰ প্ৰশ্ন, প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক কবিতাটোৰ সাৰাংশ লিখা। 5 নম্বৰ আহিব এইটো। আনচাৰ, সমাজৰ পংকিলতাক ধুই মচি নিকা কৰি মানৱতাৰ প্ৰতিষ্ঠাৰে এখন উজ্জ্বল সমাজ স্থাপন কৰিব খোজাটোৱে কবিতাটোৰ মূল ভাৱ। এই বিশ্ব ব্ৰহ্মাণ্ডৰ অন্য কেতবোৰৰ দৰে ধুমুহা, বজ্ৰ, আকাশ এই সকলো প্ৰকৃতিৰ একোটা উপাদান। ধুমুহাৰ তাণ্ডৱ সৃষ্টি কৰিব পৰা প্ৰচণ্ড শক্তি, বজ্ৰৰ উদাত্ত শব্দ যিয়ে পৃথিৱী কঁপাব পাৰে, আৰু আকাশৰ সৰ্বাত্মক বিশালতা আৰু উদাৰতা আদি হৈছে প্ৰত্যেকৰে স্বকীয় বৈশিষ্ট্য। প্ৰত্যেকৰে নিজস্ব শক্তিৰে পৃথিৱীত নিজস্ব বৈশিষ্ট্য বৰ্তাই ৰাখিছে। কিন্তু মানুহ একে প্ৰকৃতিৰে সৃষ্ট হলেও এনে গুণৰ অধিকাৰী হ'ব নোৱাৰাটো দুৰ্ভাগ্যজনক। অথচ বৰ্তমান পৃথিৱীৰ কলুষতা, অমানৱীয়তা আদি নোহোৱা কৰিবলৈ এনে গুণৰ অতি আৱশ্যক। কবিৰ অন্তৰ মানৱ দৰদী। তেওঁ মানুহৰ প্ৰাপ্য অধিকাৰ সাব্যস্ত কৰি সমাজখন সুন্দৰ আৰু নিকা কৰিবলৈ বিচাৰে। অথচ তাকে কৰিবলৈ তেওঁৰ মনৰ মাজত কিহবাৰ অভাৱ অনুভৱ কৰিছে। সেই অভাৱবোধৰ বাবেই সৃষ্টি হৈছে অনেক প্ৰশ্নৰ। সেই প্ৰশ্নৰ উত্তৰ বিচাৰি তেওঁ ধুমুহা, বজ্ৰ আৰু আকাশৰ কাষ চাপি প্ৰাপ্য বিচাৰিছে।
উপৰিউক্ত উপাদান আৰু মানুহ যিহেতু প্ৰকৃতি প্ৰদত্ত গতিকে ধুমুহা বৰ্জ্য আৰু আকাশৰ গুণ মানুহ হিচাপে কবিৰো প্ৰাপ্য সেয়ে তেওঁ ধুমুহাৰ প্ৰচণ্ড শক্তি তেওঁৰো প্ৰাপ্য বুলি ধুমুহাৰ ওচৰত দাবী কৰিছে উদাত্ত কণ্ঠেৰে কথা ক'ব নোৱাৰিলে মানুহৰ অন্তৰ আলোড়িত নহয় বাবে বৰ্জ্যৰ নিনাদেৰে গীত গাই দিগন্ত কপাব বিচাৰিছে সীমাহীন আকাশৰ বিশালতা সকলোৰে বোধগম্য নহয় আকাশ কোনো বিশেষ ব্যক্তিৰ বাবে নহয় সকলোৰে বাবে আকাশে মুক্তভাৱে উদাৰ চিত্তে পৃথিৱীক ধাৰণ কৰি আছে তেনে আকৰ্ষণীয় উদাৰতা কবিকো লাগে যাৰ সহায়ত তেওঁ পৃথিৱীৰ সকলো মলিনতা ধুই নিব পাৰে বৰ্তমান পৃথিৱীত মানুহৰ সীমাহীন বৰ্বৰতাই মানুহক লজ্জানত কৰিছে মানৱীয়তা গুণ মানুহৰ মনৰ পৰা লোপ পোৱাৰ বাবে দানৱীয়তাহে প্ৰকাশ হৈছে কবিয়ে কিন্তু সংকীৰ্ণতা নাশ কৰি মহাকাশে দিয়া বিশাল উদাৰতা আৰু বৰ্জ্যৰ উদাত্ত কণ্ঠেৰে দানৱীয় সমাজখনতো সুৰৰ যাদুৰে মানৱীয়তা সিঁচিব বিচাৰে যাৰ দ্বাৰা জীৱন যুঁজত মুমূৰ্ষ মানৱে পাব জীৱনৰ বিদ্যুৎ অৰ্থাৎ পোহৰ ইয়াৰ পিছৰ চেপ্টাৰ হৈছে মোৰ দেশ প্ৰথম প্ৰশ্ন হৈছে মোৰ দেশ কবিতাটোৰ ৰচক কোন মোৰ দেশ কবিতাটোৰ ৰচক হৈছে হীৰেন ভট্টাচাৰ্য নেক্সট কুৱেশ্যন কোনখন কবিতা পুথিৰ বাবে হীৰেন ভট্টাচাৰ্য সাহিত্য একাডেমী বঁটা লাভ কৰিছিল এইটো মোষ্ট ইম্পৰ্টেণ্ট তোমালোকে মনত ৰাখিবা সেই গ্ৰন্থখন হৈছে শস্যৰ পথাৰ মানুহ কবিতা পুথিখন এইখনৰ বাবে হীৰেন ভট্টাচাৰ্য সাহিত্য একাডেমী বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যন কবিয়ে ক'ত তেওঁৰ শইচ সোণোৱালী ভৱিষ্যতৰ সপোন ৰচাৰ কথা কৈছে কবিয়ে নিজ দেশত তেওঁৰ শইচ সোণোৱালী ভৱিষ্যতৰ সপোন ৰচাৰ কথা কৈছে ইয়াৰ পিছৰ প্ৰশ্ন দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে কি লুকাই আনিছে উত্তৰ দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ কবিয়ে কাৰ সৈতে হাতে হাত ধৰি ফুৰা বুলি কৈছে উত্তৰ কবিয়ে বহু বন্ধুৰ সৈতে হাতে হাত ধৰি ফুৰা বুলি কৈছে কবিৰ যাত্ৰাৰ শেষ লক্ষ্যস্থান কি কবিৰ যাত্ৰাৰ শেষ লক্ষ্যস্থান হৈছে তেওঁৰ নিজৰ দেশ দেশৰ প্ৰতিটো সন্ধিয়াই কবিৰ বাবে কি বুৱাই আনে দেশৰ প্ৰতিটো সন্ধিয়াই কবিৰ বাবে বুৱাই আনে স্নিগ্ধ ফুলৰ সুবাস কবিয়ে কাৰ বাবে জীয়াই থাকিবলৈ মৰণপণ কৰিছে কবিয়ে দেশৰ বাবে জীয়াই থাকিবলৈ মৰণপণ কৰিছে নেক্সট কুৱেশ্যন কবিয়ে নিজকে কিহৰ মাজত সংহতিৰ সম্ভাৱনা হৈ থকা বুলি কৈছে কবিয়ে নিজকে বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ থকা বুলি কৈছে ইয়াৰ পিছৰ প্ৰশ্ন মোৰ দেশ কবিতাটোৰ মাজেদি কবিৰ কি মনৰ ভাৱ ফুটি উঠিছে মোৰ দেশ কবিতাটোৰ মাজেদি কবিৰ মনৰ গভীৰ স্বদেশানুৰাগৰ ভাৱ ফুটি উঠিছে ইয়াৰ পিছৰ প্ৰশ্ন প্ৰতিটো ঋতুৱে কবিক কি দি যায় বুলি কবিতাটোত উল্লেখ কৰিছে প্ৰতিটো ঋতুৱে কবিক জীৱনৰ আশীৰ্বাদ দি যায় বুলি কবিতাটোত উল্লেখ কৰিছে ইয়াৰ পিছৰ প্ৰশ্ন হীৰেন ভট্টাচাৰ্য সম্পাদনা কৰা দুখন কাকতৰ নাম লিখা এইটো 2 নম্বৰ আহিব সেই দুখন হৈছে চিত্ৰবন আৰু মনন হীৰেন ভট্টাচাৰ্যৰ দুখন কবিতা পুথিৰ নাম লিখা কবিতা পুথি দুখন হৈছে সুগন্ধি পখিলা আৰু বিভিন্ন দিনৰ কবিতা শান্তিৰ চৰাইজনীক আজলি ভৰাই কবিয়ে কি দিছে উত্তৰ শান্তিৰ চৰাইজনীক কবিয়ে আজলি ভৰাই ভঁৰালৰ এমুঠি ধান আৰু পৰাণৰ একোটা গান দিছে তাৰ বাহিৰে কবিয়ে তেওঁৰ আৰু দিবলৈ একো নাই বুলি কৈছে ইয়াৰ পিছৰ প্ৰশ্ন মোৰ জীৱনৰ আহে আহে মোৰ যৌৱনৰ কুহে কুহে সেই সপোনৰ কলৰুল প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা 4 নম্বৰ আহিব প্ৰসংগটো তোমালোকে চাই লবা সংগতি হৈছে স্বদেশৰ প্ৰতি থকা গভীৰ প্ৰেমৰ কথা ক'বলৈ গৈ কবিয়ে ব্যাখ্যা কবিতা ফাঁকিৰ অৱতাৰণা কৰিছে কবিৰ বাবে স্বদেশ প্ৰাণতকৈও আপোন শয়নে সপোনে কবিয়ে দেশৰ উজ্জ্বল ভৱিষ্যতৰ বাবে চিন্তা কৰে তেওঁৰ প্ৰত্যেকটো কামেই হয় দেশৰ প্ৰগতিৰ হকে দেশৰ বাবে কবিয়ে জীয়াই আছে দেশৰ প্ৰগতিয়ে তেওঁৰ আটাইতকৈ উজ্জ্বল সপোন এই সপোনক বাস্তৱ কৰাৰ বাবে যেন কবিৰ অহৰহ চেষ্টা কবিৰ শিৰা উপশিৰাই বৈ আছে এই সপোনৰ বীজ যৌৱনৰ সমস্ত উদ্দীপনা এই সপোনৰ সৈতে যেন জড়িত যি দেশৰ বায়ুপানীয়ে কবিক দিছে জীৱনৰ অৰ্থ সেই দেশক উন্নতিৰ শিখৰলৈ নিয়াটোৱে কবিৰ সেউজ সপোন আৰু এই সপোনে কবিক জীয়াই ৰাখিছে নেক্সট মোৰ দেশ কবিতাটোৰ মূল ভাৱ লিখা কবিতাটোৰ প্ৰত্যেক শাৰীতে কবিৰ স্বদেশৰ প্ৰতি থকা ভালপোৱা প্ৰকাশ পাইছে কবিৰ বাবে স্বদেশ প্ৰাণতকৈও আপোন যেন এটা সুৱদী সুৰীয়া গান কবিৰ চিন্তা আৰু কাম দেশৰ বাবে সমৰ্পিত দেশৰ ভৱিষ্যত উন্নতিৰ চিন্তা কবিৰ শিৰা উপশিৰাই প্ৰবাহিত দেশৰ প্ৰগতিয়ে হৈছে তেওঁৰ মনক জীপাল কৰি ৰখাৰ সেউজ সপোন পৃথিৱীৰ বহু দেশৰ অৰঙে দৰঙে কবিয়ে বন্ধুত্বৰ সময় পাৰ কৰিছে কিন্তু প্ৰেম বন্ধুত্বৰ উমাল স্পৰ্শ কবিয়ে যেন কেৱল স্বদেশতহে পাইছে স্বদেশৰ সূৰ্যোদয়ত আছে জীৱনৰ নতুন অৰ্থ জীয়াই থকাৰ মৰণপণ কবিয়ে সেয়ে এই দেশৰ বাবে কৰিছে নানা জাতি জনগোষ্ঠীৰ মিলনভূমি কবিৰ স্বদেশ ভিন ভিন সংস্কৃতি কঢ়িয়াই অনা এই জাতি জনগোষ্ঠীৰ মাজত মিলনৰ হেতু কবিয়ে নিজে গঢ়িব খোজে সংহতিৰ জয়গান গাব খোজে দেশৰ শত্ৰু মিত্ৰ সকলোৰে অন্তৰ বিশ্বাসেৰে জয় কৰি কবিয়ে দেশলৈ কঢ়িয়াই আনে শান্তিৰ বতৰা ইয়াতকৈ বেছি কবিয়ে দেশৰ বাবে কৰিব নোৱাৰে জীৱনে মৰণে শয়নে সপোনে দেশৰ শান্তিয়ে তেওঁৰ কাম্য
জীৱন দিও তেওঁ দেশৰ শান্তি সম্প্ৰীতি অক্ষুণ্ণ ৰখাৰ আদৰ্শ মনত ৰোপণ কৰিছে। তাৰ বাবে তেওঁ অহোপুৰুষাৰ্থও কৰিছে। কবিৰ এই আদৰ্শক গভীৰ কৰি তোলে স্বদেশৰ প্ৰতি থকা তেওঁৰ আকুণ্ঠ প্ৰেমে। স্বদেশ প্ৰেমৰ ঢৌৱে তেওঁৰ জীৱন সমুদ্ৰ উত্তাল কৰি ৰাখে। কবিতাটোৰ পাঠককো এই ঢৌৱে উটুৱাই লৈ যায় স্বদেশৰ বুকুলৈ। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, পদ্যাংশ পাৰ্টটো ইমানতে শেষ হৈছে। গদ্যাংশখিনিৰ বাবে আমি এটা বেলেগকৈ ভিডিঅ' প্ৰস্তুত কৰিছো, কাৰণ এই ভিডিঅ'টোতে গদ্যাংশখিনি সন্নিৱিষ্ট কৰিলে ভিডিঅ'টো বৰ দীঘলীয়া হৈ যায়। গদ্যাংশ তথা গ্ৰুপ বি বা ব্যাকৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন লিংক চেক কৰিবা, অথবা এন স্ক্ৰীনত তোমালোকে বৰ্তমান দেখিবলৈ পাই আছা। তোমালোক সকলোলৈকে আগন্তুক বছৰিকা পৰীক্ষাৰ শুভেচ্ছা জনাইছো। অন্য এটি ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে এৰিছো। ধন্যবাদ।